মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই ইউটিউব চেনেলটোত আপোনালোকক দেখুৱাম আমাৰ মানে ওচৰৰ খুৰাহঁতৰ এটা ঘৰ লৈছে। ঘৰটো দেখুৱাম বলক আজি কেনেকৈ মানে কি পূজা পাতল কৰে সেইবোৰ আপোনালোকক দেখুৱাম আৰু কোন কোন আহিছে ঘৰটো লোৱাত সেইবোৰ আপোনালোকক দেখুৱাম বলক তেন্তে ভিডিঅ'টো আৰম্ভ হয়। মই আজি ঘৰ লোৱা পাতিছোঁ, গতিকে অকণমান পুথি পঢ়িছোঁ। ৰাইজ অলপ গোট খাইছে, কেইজনমানক নিমন্ত্ৰণ কৰিছিলোঁ আৰু অলপ মাহ প্ৰসাদ দিছোঁ, লগতে অকণমান চাহ খুৱাই দিম। গতিকে নিয়মটোহে কৰিছোঁ, কিন্তু ফিউচাৰ আকৌ এদিন পাতিব লাগিব বহাগৰ মাহত। আহি ভালেই লাগিল, গতিকে কামখিনি আমিয়ে কৰিলোঁ। সঁচাকৈ ভাল লাগিল। আমি আৰু ইয়াৰ মাজে কি ক'ম আৰু এতিয়া পুথি শুনি আছোঁ, দুই এটা পুথি পঢ়ি আছে ভকতে। আপোনালোকে তো চিনি পাব ক্লাছ ভগত দেখাইছিলোঁ আপোনালোকক বাইদেউজনী এয়া বাইদেউ এয়া চামৰ ট্ৰেডিশ্যনেল খাব লাগিব আৰু পুৰা এয়া কি কয় নিমকি খাম আৰু পুৰা এয়া বিস্কুট নাইচ এয়া চাওক বুবলি খাব লাগিব আপোনালোকে খাই যদি সকলোৱে খোৱাত ব্যস্ত। কেনেকুৱা বোলে আহি ভাল লাগছে? চাহটো সোৱাদ হৈছে চাহ দিয়া দি চলি আছে। আমাৰ নদীয়া কিছু পুৰা হোটেল বাথৰুম এইটো ঘৰটো দেখুৱালোঁ এতিয়া দেখুৱা আপোনালোকে কেনে পাইছে আপোনালোকে জনাওক আৰু এতিয়া আমাৰ ওচৰৰ মা তাৰপিছত আইতাসকলে কেনে পালে জনাওক জানি লওক। মা আৰু কেনে পালে? ভালে লাগিছে, বহুত ভাল লাগিছে আহি ইয়াতে। বহুত ভাল লাগিছে। এতিয়া চাহ পানী খাব। আইতা কেনে পালে? ভাল লাগছে।